হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ভাবিলোঁ মিনি ব্লগটা আৰম্ভ কৰি দিওঁ। আৰু ইয়াত দেখিছেনে মামা ঘৰত যিহেতু আলু খেতি কৰে, তাৰ বাবে হাজবেণ্ডক মাতি দেখিছেনে আলু দি পঠিয়ালে, লগতে বন শাক মায়ে বুটলি দিছে বাৰীৰ পৰা, আৰু লগতে জাতিলাও, আৰু এয়া হৈছে বাদামী আলু দেই। খাবলৈ ইমান টেষ্টি, আপোনালোকে বাৰু খাই পাইছেনে? খাবলৈ বহুত টেষ্টি হয় দেই, খাই বৰ ভাল লাগিলে। আৰু বাৰীতে যিহেতু ঘৰতে যিহেতু মামাই খেতি কৰিছে, আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ দেখালোঁ বুধবৰীয়া ৰাতিৰ ভাত সাজ, মানে বুধবাৰৰ ভিডিঅ' এইটো। আৰু ইয়াত ৰাতি ধুনীয়াকৈ চিকেন বনাইছিলোঁ, লগতে আছিলে ইয়াত দেখিছেনে নৰসিংহ বেচনৰ সৈতে ফ্ৰাই কৰিছিলোঁ, আৰু লগতে পানী টেঙা যিহেতু কিনি আনিছিলে বাৰু দোকানৰ পৰা হাজবেণ্ডে, আৰু লগতে পাপৰ আৰু নেমু জলকীয়া, এনেদৰে ভাত সাজ খাই দিলোঁ। ভাত সাজ বাৰু দেখি লোভ লাগিছেনে বাৰু? ক'ব দেই কমেণ্ট এটা কৰি। সকলোৱে খায় আৰু তথাপিতো ভাবিলোঁ মইনো কেনেদৰে বনাই খালোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই, লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।